আজি যেহেতু কাইলৈৰ পৰা ফিল্ডত সোমাব নিদিব গতিকে জিন্তু না আমি চাওঁচোন কিমান সময়ত তেওঁ ক্লিয়াৰ কৰিব পাৰে আমি আহিছোঁ আজি সকলোকে ৰেডি হৈছে মজা মজা টাইমটো চাই আছা নেকি বঢ়িয়া বঢ়িয়া একো নাই লগা এই 50 নালাগে বঢ়িয়া 1 মিনিট নাই লোৱা মজা মজা মাৰ 55 পিছলত ভৰিটো পিছলি গৈছে না এটা জোৰ য'ত মেলিব নোৱাৰা তাত নেমেলিবা কাপ লগাই ল'বা মানে য'ত মেলিব নালাগে ইয়াত নুমল আৰু জিন্তু বঢ়িয়া 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 নুমল গৈ থাক দুই মিনিট নাই লগা দুই মিনিট নাই লগা লাষ্ট কিবা টানিবলৈ আছে না নুমল তই নহয় বিট খাবিগে গৈ থাক না মজা 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 ঐ নেমেলিবি বঢ়িয়া 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 বতৰে বিধি পথালি দিছে যদিও 3 মিনিট নাই লগা 3 পাকত কিমান 3 মিনিট 3 পাক নাই বতৰৰ কাৰণে হৈছে বঢ়িয়া বঢ়িয়া নুমল 8 ছেকেণ্ড বেছি লাগিছে গোটেইখন কেমেৰা হৈ গৈছে বঢ়িয়া নুমল 10 ছেকেণ্ড বেছি টান নুমল বিট খাবি নহবা লগা নাই বঢ়িয়া 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 4 মিনিট 4 পাক বঢ়িয়া নুমল বঢ়িয়া বঢ়িয়া 15 ছেকেণ্ড বেছি লাগিছে আপোনালোকক লাইভ দেখাই আছো বঢ়িয়া 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 হয় নুমল 20 ছেকেণ্ড বেছি হৈ আছে
বঢ়িয়া 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 নুমল টাইম বেছি লাগিছে একো নাই লাষ্ট পাকত কমিব না দুপাকত কমিব বঢ়িয়া কিমান লৈছে 5-12 এই নাই ভৰি পিছল খাব পায় টানিবই পোৱা নাই আহি মানে বঢ়িয়া নুমল বঢ়িয়া 25 ছেকেণ্ড বেছি খাইছে ঐ নেক্সট সাজু জিন্তু মিন্তু ধন নব এই নুমল ষ্টেপ খোলা নাই ই এপাক বিট খাবগৈ দিছে দেখিছোঁ এই নহয় ৰ'বা মই মাতি আছোঁ ভিডিঅ' এটা কৰি আছোঁ দৌৰি আছা নেকি আচ্ছা আমাৰ কাম নাই দেখিবা নহয় কেইপাক হ'ল 7 ৰানিং টানিব হৈ গ'ল বহুত থাকি গ'লে এই নুমলে বিট খাব এতিয়া বঢ়িয়া বঢ়িয়া নুমল বঢ়িয়া 35 ছেকেণ্ড লাগিছে বেছি বঢ়িয়া 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 ঐ নুমলক জোচ দিছে পাৰ্টি হ'ব বঢ়িয়া 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 7 পাকত কেই মিনিট 7 কমপ্লিট কিমান 7:23 চচুবই আহিব নাই ষ্টেপ মেলা নাই দেখোন ঐ টাইম বেছিকৈ লাগিছে ঐ নুমল মাৰ ঐ নুমলক জোচ দিছে ঐ চচুবুৱে হাঁহিব লাগিব মাৰ এই নুমল 8 কমপ্লিট হ'ব একেটা স্পীড মাৰ 8 কমপ্লিট কিমান টাইম কিমান হ'ল 8 পৰি ঐ দুপাকত 10 মিনিট লাগিব ঐ 48 জুচ এই নুমল জোৰ লগা বঢ়িয়া 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 ঐ কিমান হ'ব 10 হ'ব নি পিছত মানে টানিব পৰা নাই 9 কমপ্লিট হ'ব কিমান হ'লগে 9 মিনিট 9 পাকত এই পাকত আমাৰ 30 ছেকেণ্ড লাগে
এই লাষ্ট পাক জুট অঁ ঐ টাইম বেছি লাগিছে বঢ়িয়া লাষ্ট পাক এই নুমল বঢ়িয়া বিট খোৱা নাই জোৰ লগা একদম শ্ল' মাৰিছে কিমান লাগিলে 10 পাক কমপ্লিট সম্পূৰ্ণ লাইভ 10:40 10 মিনিট 40 ছেকেণ্ড ঐ জোৰ লাগে না ঐ 11 ক্লিয়াৰ হ'ব তেতিয়া ষ্টেপ মেল বঢ়িয়া 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 কিমান হ'লগে নমল কিমান হ'ল 11:40